তো নমস্কাৰ বন্ধুসকল, আপোনালোকক জনাইছোঁ জিবিবি চেনেললৈ। আৰু আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে আজি কিহৰ বিষয়ে ক'ম। এয়া আপোনালোকে দেখিছে কেনেকৈ লাডেনক পেলাই দিয়া হৈছে টেংকুলাইজ কৰি। বিধায়ক পদ্ম হাজৰিকাই এদিনতে এই লাডেনক ধৰিবলৈ সক্ষম হ'ল। খুব এটা ভাল খবৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ৰামু বোলা হাতীটোৱে পেলালে, এয়া দেখিছে আপোনালোকে। চাওক সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক, ক'তো ক্লিপ নকৰিব। আৰু ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো চাই থাকক।